Hi guys, welcome back to my YouTube channel Anusmita's Vlogs. আজি বহুদিন পাছত ভিডিও বনাবলৈ ললো যেহেতু কত তেনেকৈ যোৱা হোৱা নাছিল তো ভ্লগ কৰিব পৰা নাই। আজি ভাইটিৰ বাৰ্থডে হে কেনে দৰে সেলিব্ৰেট কৰো তাকে দেখুৱাবলৈ ওলাইছো। তো ভিডিওটো স্কিপ নকৰি সকলোকে চাই থাকক। আৰু এইবোৰ হৈছে বেলুন মানে অলপটো ভাল দেখা কৰিবই লাগিব যেহেতু বাৰ্থডে সৰুকৈ হলেও সেলিব্ৰেটটো কৰিবই লাগিব। তো হেয়ে অলপ ধুনিয়াকৈ সজাবলৈ চেষ্টা কৰিম আৰু এতিয়া লাহে লাহে সন্ধিয়া হৈ আহিছে যেহেতু হেয়ে বাৰ্থডে সেলিব্ৰেট কৰাৰ বাবে ৰেডি হৈ ললো যেহেতু মানুহবোৰ আহিব টাইম হ'বই সন্ধিয়া টাইমতে মানুহখিনি আহি তো কেক কাটিব টাইম হ'ব হেয়ে ৰেডি হৈ ললো আৰু এতিয়া সন্ধিয়া হ'লেই চাওক থাপনাত চাকি জ্বলি আছে আৰু আমাৰ বাৰ্থডে বয় ইয়াত সেৱা লৈ আছে যেহেতু বাৰ্থডে মানে জন্মদিন আসলতে জন্মদিনত এনেদৰে প্ৰসাদ পাতি দি ভগৱানক ওচৰত প্ৰাৰ্থনা কৰা হয় আশীৰ্বাদ বিচৰা হয় তো এয়া ভগৱানক প্ৰসাদ দিয়া হ'ল আৰু এনেদৰে বাৰ্থডেটো সকলো মানুহকে প্ৰসাদ ভগাই দিয়া হয়। এতিয়া প্ৰসাদ পাতি দিয়া হৈ গ'ল আৰু সকলোৱে কেক কাটিবৰ বাবে ৰেডি হৈছে। এতিয়া ইয়া কেকখন ইয়াত কেন্ডেল জ্বলোৱা হৈছে 11 বছৰৰ কেন্ডেল আৰু আমাৰ বাৰ্থডে বয় ইয়া হাতত চুৰি লৈ গলত গামোচা লৈ কেক কাটিবৰ বাবে ৰেডি আৰু এতিয়া কেক কাট কৰি আছে ইয়া চাওক এতিয়া কেক চেক কটা হৈ গ'ল তো পাকঘৰলৈ আহিলো ইয়া সজাই আছো আজি খোৱাৰ বাবে কৰা যোগাৰখিনি আৰু প্ৰথমতে খাবলৈ দিলো আমাৰ সৰু মাইনাহঁতক যেহেতু বাৰ্থডে বুলি ক'লে সিহঁতৰে বেছি হেঁপাহ আৰু বাকী সকলো বাৰ্থডে খাই গ'লগৈ এতিয়া বাকী আছে আমাৰ ঘৰৰ মানুহবোৰ এয়া ডাইনিঙত সজাই দিয়া হৈছে তো এতিয়া ঘৰৰ মানুহবোৰে খালে হ'ল আৰু বাৰ্থডে শেষ আজিলৈ আৰু সকলোৱে বাৰ্থডে খাই শেষ হোৱাৰ পাছত বাকী থাকিলো মই তো এতিয়া ময়ো খাই লওঁ আজি ভিডিওটো এইখিনি আছিল তো ভিডিওটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল পালে লাইক এটা নিশ্চয় কৰি দিব আৰু যোনে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি থৈ দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে আপোনাৰ তাত গৈ পায় আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম।